হয়তো সুকুৰালি ডাঙৰীয়াটো পাহৰিবই লাগিব কাৰণ ইমান ডাঙৰ নেতা এজন আমাৰ ইংলিছতে ধৰিব পাৰি আমাৰ সুকুৰালি ডাঙৰীয়া কিমান মাল্টি টেলেণ্টেড নমস্কাৰ পুনৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ আৰু আপোনালোকে চাই আছে স্মাৰ্ট বয় আসাম এই ভিডিঅ'টো এণ্টাৰটেইনমেণ্ট পাৰপোজৰ কাৰণে বনোৱা হয় চ' কোনো গাত পাতি নলয় চ' ব'লা বেছি দেৰি নকৰি ভগৱানৰ নাম লৈ যাওঁ এতিয়া মেইন ভিডিঅ' লৈ আজি আমি কথা পাতিম সুকুৰালিৰ ওপৰত গুড ভেৰি গুড কাৰোবাৰ যদি মাথা গৰম হৈ আছে বা কাৰোবাৰ গাৰ্লফ্ৰেণ্ডে যদি এৰি দিলে ত' সুকুৰালি ভিডিঅ' চাওক আৰু ইংলিছ শিকক 30 দিনত ইংলিছ খতম শিকি যাব পাৰিব তোমালোকে সঁচাকৈ কৈছানে এতিয়া ব'লা সুকুৰালি অকণমান ইংলিছ শুনি লওঁ আৰু আপোনালোকেও শুনক আৰু ময়ো শুনো অকণমান শুনি লওক He is the Narendra Modi. He is a politician. No COVID-19 of India. He is the Narendra politician. I am the politician 2020 outwell election. 24 Goripur Assembly legislative member. তো তোমালোকে চাগে সুকুৰালিৰ কথা অকণমান বুজিলে মই বাৰু বুজিম বাৰু কিন্তু সুকুৰালিয়ে ইংলিছ মাজে মাজে অকণমান খেলি মেলি মাৰিছে কিন্তু আই এম বুজিং দিছ ইজ important matter is and sukurali is very important is very matter and that's So I am helping giving the rise to because full মানে ফ্লাট ছাৰ অকণমান লাগি ধৰিছে বিকজ অফ কিবা এটা আছে বিকজ দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট মেটাৰ ইন সুকুৰালি অ'কে তেওঁ যদি ক'বলৈ মন আছে অসমীয়াত ক'লে হয় ইংলিছত কেলাত মানে ইংলিছত কয় লাষ্টত কৈ থাকিব সুকুৰালি ডাঙৰীয়া কেলা অসমীয়াতে ক'ব নাজানে আকৌ ইংৰাজীত কৈছে এখন লাষ্টত কি হৈছে এখন বেহেন বিজেপি ৰাষ্ট্ৰীয় সভাপতিগৰাকীৰ নাম জানে নামটো মই পাহৰি গ'লো পৰিবহণ মন্ত্ৰীৰ নামটো অসমৰ কৃষি মন্ত্ৰীৰ নামটো জানে জানো কি ক'ব আমাৰ সুকুৰালি ডাঙৰীয়া কেলৈ নাজানিবনো অসমৰ নেতা হয় তেওঁ এতিয়াতো অকণমান জানিব আপুনি বাৰু ডিউটি কেলৈ কনফিউজ কৰি আছে ইমান মাল্টি টেলেণ্টেড মানুহটোক আপোনালোকে বৰ বেয়াকৈ ধৰিছে দেই সেইবিলাক মানুহটো এনেকুৱা কৰিব নালাগিছে নহয় সি চব জানে কাৰণ সি নকয় এতিয়া তাত যদি কৈ দিয়ে সি তাৰ দম ক'ত থাকিব সুকুৰালি হয় আমাৰ মৰমৰ সুকুৰালি আমাৰ হিমু মামায়ো তেওঁক মাতিছে ইংলিছ আৰু হিন্দী শুনি একদম সিধা ইংলিছতে ধৰিব পাৰি আমাৰ সুকুৰালি ডাঙৰীয়া কিমান মাল্টি টেলেণ্টেড হয়তো কাৰণো খং নুঠিব কেলা সুকুৰালি ডাঙৰীয়া ইমান নেতা হয় ইমান ডাঙৰ পণ্ডিত তেওঁ কিবা এটা কাম কৰিবলৈ আহিছে সিহঁতি উল্টা পুল্টা প্ৰশ্ন সুধি আছে সেইটোবা স্পীকাৰে পাৰিলেন Thank you so much for watching my video. যদি ভিডিওটো ভাল লাগিলে লাইক কৰিব আৰু মোৰ চেনেলটো যদি নতুন সাবস্ক্ৰাইব কৰিব তেন্তে নতুন এটা ভিডিও প্ৰতিশ্ৰুতিৰে আহি দিলো পায় আহি থকা আৰু খুব ভাল থাকে